পোনপ্ৰথমে সকলোকে মোৰ চেনেলৰ সকলোকে মই স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক দেখাবলৈ লৈ যাম এটা নতুন জেগা। আৰু এতিয়া নতুন গানৰ শ্বুটিং কৰিবলৈ লৈছোঁ। মোৰ লগত আছে কেইবাজনো আছে, সকলো এতিয়া গাড়ীত উঠিমগৈ। অলৰেডি ওলোৱা মেলা হৈছে আৰু নতুন জেগাত শ্বুটিং কৰিম। নতুন জেগা মানে ৰেল ব্ৰিজ যাম আৰু হৈ গ'ল আজৰি। লগত আমাৰ বাবু আছে আমি যাত্ৰা আৰম্ভ কৰিম। গাড়ীত উঠি আমি ৰেল ব্ৰিজ বাবুৱে ড্ৰাইভ কৰিব, আৰু আহিছে আমাৰ টিকলি আহিছে, ছেম টু ছেম ড্ৰেছ পিন্ধি আহিছে দুইজনী। আৰু এই আমাৰ বগী। আমি এতিয়া লেটছ গো ষ্টাৰ্ট। নতুন ষ্টেণ্ড আনিছে, কেমেৰা ষ্টেণ্ড। খুব টিকটক কৰে তাই। টিকটক কৰিবৰ কাৰণে এটা ষ্টেণ্ড ফ্লিপকাৰ্টত অৰ্ডাৰ দিছিলে। এতিয়াহে অৰিজিনেল ফোনটো ভিডিঅ'টো শ্বুট নকৰা আগত গানটো পুৰা শুনি কমপ্লিট মুখস্থ হৈ ল'ব লাগিব। এতিয়া কৰি থাকিব পাৰা গাই লাষ্টত এইবিলাক ভিডিঅ' এটা অলপ দি দিবা না, চবেই এক লগত মিলি কিনে হাই হেল্ল' বুলি আমি ইমান মিলি কিনে ভিডিঅ' বনাইছোঁ। প্ৰথমবাৰ কভাৰ ভিডিঅ' বনাইছে, বহুত কষ্ট হৈছে। নানো দিছে ৰাস্তাটো। মই বেক কেমেৰা কৰি অকণমান দেখাই দিছোঁ দেই, কেনেকুৱা দিছে না। পাহাৰৰ তলে তলে আহি আছোঁ আমি। ৰাস্তা ক'ব লাগিব কিন্তু দেই, কিবা এটা ভাল জেগা চাবলৈ আহিলে অলপ কষ্ট কৰিব লাগিবহে ন। হয়।
এই यार मोहब्बता पावा ফুৰি হৈছে ৰেল ব্ৰিজত অলৰেডি শ্বুটিং কৰি হৈছে এতিয়া আমি বাগানৰ ৰাস্তাত যাম বাগানৰ মাজত শ্বুটিং কৰি বহুত কষ্ট ভিডিঅ' বনোৱা বহুত কষ্ট পূৰা পাইছোঁ হাঁহি থাকিব লাগে অকণমান কথা বতৰা পাতি থাকা এনেই হাঁহি কথা বতৰা পাতি हर किसी को